নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই যাবলৈ ওলাইছোঁ দৈয়াং নদী যাবলৈ আমাৰ লগত বিজু দা যাব আৰু দুলৰ দাদা যাব। মই আপোনালোকক দেখুৱাম সকলো দৃশ্য। এতিয়া আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। পাইছোঁহি আৰু বেছি দূৰ নাই, আপোনালোকে চাব ভিডিঅ'টো। আমাৰ লগত বিদুদা আৰু আমাৰ দাদাকেইজন আহিছে। আপোনালোকক দেখুৱাই আছোঁ। আমি চাইকেল লৈ গৈছোঁ, পাইছোঁহি আৰু অলপমান দূৰ। খুব ধুনীয়া জেগা। মই আজিহে আহিছোঁ ইয়ালৈ, আপোনালোকে দেখিছে। আমি বৰ বেলেগ জেগাত সোমাই গ'লোঁ। আপোনালোকে দেখিছে এয়া দৈয়াং নদী। এয়া মহ চব বান্ধি থোৱা থাকে। আপোনালোকে দেখিছে, মই আপোনালোকক দেখুৱাই দিছোঁ পৰিৱেশখন। এইবিলাক খুব ধুনীয়া পৰিৱেশ, খুব ধুনীয়া লাগিছে আহি। আপোনালোকক মই দেখুৱাইছোঁ, খুব ধুনীয়া লাগিছে। মই এইফালে গৈ আছোঁ, জেগাবিলাক আপোনালোকক দেখুৱাইছোঁ। মই দৌৰিও চাইছোঁ, বৰ বেছি স্পীডতো দৌৰিব নোৱাৰি। আপোনালোকক দেখুৱাইছোঁ। কোনে এইজন দাদা, দুলৰ দাদা, এইজন বিজু দাদা। সূৰ্যটো ওলাও হৈছে আৰু এয়া দেখিছে আপোনালোকে, খুব ধুনীয়া জেগা। এইটো দৈয়াং নদী বুলি কয়। আপোনালোকক দেখুৱাইছোঁ। পানী চুই দেখুৱাম আপোনালোকক। এইবিলাক বোকা নি দাদা? এইবিলাক বোকা নেকি? অঁ, বালি মই আপোনালোকে দেখিছে, মই বেক কেমেৰা কৰি দেখুৱাই দিছোঁ আপোনাক। ঢেৰ মহ আছে। এইজনী এই দাদা দেখিছা, মহো এজনী বান্ধি থোৱা আছে। এজনী হৈছে মহ, দেখিছে আপোনালোকে। বেছি ভয়ো লাগে দিয়ে বুলি। এইজনী মহ আপোনালোকে দেখিছে। মই নদী কাণলৈ গুচি আহিলোঁ। নদী এইবিলাক জেগা ৰাতি পানী হৈ যায়। মই বেলেগ জেগালৈ এটালৈ গুচি আহিলোঁ, আৰু খুব বেছি ইয়াত থাকিলেও ভয় লাগে। আৰু বালিবিলাক খুব ভিজা হৈ আছে, জোতা গোটেই ওলাই পানী লাগি চেচ। আৰু এয়া হৈছে দৈয়াং নদী। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট বক্সত মোক জনাব। আপোনালোকে দেখিছে, গৈ আছোঁ। ইয়াত পানী হৈ যায় ৰাতি হ'লে, আৰু খুব ধুনীয়া পৰিৱেশ। আৰু এইবিলাক গোটেই বালি ক'বই নালাগে। ৰাতি হ'লে পানী হৈ যায় গোটেই। এতিয়াহে শুকাই আছে। কিবা চুইচ গেট নে কিবা এটা বন্ধ কৰি দিয়ে, দিনত ৰাতি খুলি দিয়ে। মই আপোনালোকক দেখুৱাম। শাক পাচলি খেতি কৰা আছে তাত। আমি যাম তালৈ, কিনিমগৈ।
মই আপোনালোকক দেখুৱাম আৰু গুৰ কেনেকৈ পিৰে চব মই আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো এতিয়া অন্ত কৰি সকলোকে মৰম শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰি মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।